হেল্ল' গাইছ, আজি আমি ধানৰ আগ আনিবলৈ যাওঁ, অৰ্থাৎ লখিমীক আদৰিবলৈ যাওঁ। আমি আজি ধানৰ আগ আনিবলৈ ওলাইছোঁ। আমাৰ এইবাৰ নতুন নিয়ম, ধানৰ আগ আনিবলৈ যাম এতিয়া আমি। বা ইমান ভাল লাগিছে, চাওকচোন গাইছ, চালে চাই থাকিবৰ মন যায়। পকা ধানখিনি, সেইখিনিয়ে আমাৰ ধান। এয়া আমি ধান তলি পালোহি, ধান তলি লুংলুঙীয়া বাটেৰে আমি এতিয়া আগবাঢ়িম। ধানবোৰ কেনেকুৱা হৈছে কমেণ্টত জনাব দেই আকৌ। আমাৰ ধান কেনেকুৱা হৈছে কমেণ্টত জনাবলৈ নাপাহৰিব। সঁচাই বৰ ধুনীয়া পৰিৱেশ। ধান কাটিলে কিন্তু মই চাহ দিব আহিম দেই। মোৰ এতিয়া পকা ধানৰ মাজে মাজে গীতটো গাবলৈ মন গৈছে, কিন্তু মাতটো যে বহুত বেয়া, সেইকাৰণে নাগাওঁ দেই। পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ। আহি আহি আমাৰ ধানতলি পাই গ'লোঁ, সোণালী ধাননি। এয়া মই এগুচি দুগুচিকৈ 3 গুচি ধান কাটিলোঁ। বাকীবোৰ ধান দেখোন পকাই নাই, আমাৰ ধানবোৰে পকিছে। এয়া মই ধান কাটিলোঁ। এয়া আগলতি কলপাত, আগলতি কলপাতত গামোচাখন নহয় আগলতি কলপাতত এয়া ধানখিনি থৈ দিছোঁ। ধানখিনি এনেকৈ মেৰাই ল'ব লাগিব। মই ল'ম দেই কিন্তু মূৰত। এনেকৈ মেৰাই ল'ব লাগিব, গামোচাখনেৰে মেৰিয়াই ল'ব লাগিব। নতুন গামোচা, ফুলাম গামোচা। ভাল হৈছে ন আমাৰ ধান? এয়া ধানৰ আগখিনি ল'ব মূৰত, কৃষ্ণ কৰি লোৱা, কৃষ্ণ মূৰখনে কৰি লোৱা, যোৱা পিছফালে ঘূৰি নাচাবা আৰু কথা নক'বা। আমি আজি ধানৰ আগ নিব আহিছোঁ। এতিয়া আমি ঘৰলৈ ধানতলিৰ মাজে মাজে, পকা ধানৰ মাজে মাজে, আলিয়ে আলিয়ে, সৰু সৰু আলিয়ে আলিয়ে গৈ আছোঁ। আজি আছিল লক্ষী পূজা। লক্ষী পূজাৰ দিনাখনেই আমি লক্ষী ঘৰলৈ আনিছোঁ। পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ, সৰু সৰু আলি। পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ, সৰু সৰু আলি। আলিত বহি গীত জুৰে জাক বালি মাহী, সৰু সৰু আলি ঐ, সৰু সৰু আলি। যাওঁ কি নাযাওঁ খোজেৰে, পাওঁ কি নাপাওঁ ভাবেৰে, সৰু হিয়া বাট গ'লে দুলি। আমি ঘৰ পালোঁ আহি।
আমাৰ বৌৱে ধুনীয়াকৈ লখিমীক আদৰি আনিছে। আমাৰ টুকুয়ো আদৰি নিবলৈ আহিছে। ঘৰ পালো আহি নামঘৰত থৈ দিব এতিয়া আমাৰ নামঘৰ সেৱা কৰিবলৈ থৈ দিবি। এয়া লখিমী আদৰি আমি নামঘৰত ৰাখিছোঁ। ইয়াৰ পিছতে আৰু কিছুমান নীতি নিয়ম পালন কৰি লখিমীক ভঁৰালত ৰাখি থোৱা হ'ব। এইদৰেই আমি লখিমীক আদৰি আনি ৰাখোঁ। আৰু আপোনালোকে কেনেকৈ ৰাখে কমেণ্টত জনাবচোন।